বহুত মিষ্টেৰিয়াছ ৰহস্যময় সপোনৰ বিষয়ে মই আপোনালোকক আজি জনাম, যিটো সপোনক কোৱা হয় লুচিড ড্ৰিম, আৰু যিটো সপোনৰ ওপৰত বহুত ধৰণৰ হলিউড ফিল্মো আজিলৈকে বনি আহিছে। তো এই লুচিড ড্ৰিম একচুৱেলি কি হয় সেই বিষয়ে মই আপোনালোকক আজি জনাম, এই ৰহস্যৰ বিষয়ে জনাম। তো লুচিড ড্ৰিম এটা এনেকুৱা ড্ৰিম হৈছে যিটো ড্ৰিমত যিজন ব্যক্তিয়ে ড্ৰিমটো দেখি আছে, সপোন দেখি আছে, তেওঁ স্পষ্টভাৱে অৱগত হয়, সজাগ হয় তেওঁ যে ড্ৰিমটো দেখি আছে, সপোনটো দেখুৱা ধৰণক কোৱা হয় লুচিড ড্ৰিম বুলি। আৰু যি ড্ৰিমৰ ওপৰত অতীতৰ পৰাই বহুত ধৰণৰ চিন্তা চৰ্চা চলি আহিছে আৰু বৰ্তমান বৈজ্ঞানিক গৱেষণাও চলি আছে। এইটো এটা সপোন হয়, যিটো সপোন দেখা ব্যক্তিজনে সপোনটো দেখি আছে বুলি তেওঁ অৱগত হয় আৰু তেওঁ সপোনটোৰ ওপৰত কণ্ট্ৰল ৰাখিব পাৰে, তেওঁ নিজে নিৰ্ধাৰণ কৰিব পাৰে কি কৰিব কি নকৰিব। তেওঁ কমপ্লিটলি এটা যেনেকৈ ভিডিঅ' গেম খেলা হয়, ভিডিঅ' গেম খেলা ল'ৰাটো যেনেকৈ ভিডিঅ' গেমটো কণ্ট্ৰল কৰিব পাৰে ৰাইট লেফ্ট, তেনেকুৱাকৈ লুচিড ড্ৰিমতো যিজন ব্যক্তিয়ে সপোনটো দেখি আছে তেওঁ ড্ৰিমটো কণ্ট্ৰল কৰিব পাৰে। তো আজিৰ পৰা প্ৰায় 20-25 বছৰ আগত এজন চাইক'ফিজিঅ'লজিষ্ট অৰ্থাৎ মনোৰোগ বিশেষজ্ঞই এই স্পষ্ট সপোন বা লুচিড ড্ৰিমৰ ওপৰত তেওঁ গৱেষণা কৰিছিল, আৰু তেওঁ এই গৱেষণা বৈজ্ঞানিক পদ্ধতিৰে কৰিছিল আৰু লুচিড ড্ৰিম কি হয় তাৰ ওপৰত অধ্যয়ন কৰিছিল। আৰু এই লুচিড ড্ৰিমৰ পৰা কেনেকৈ লুচিড ড্ৰিম মানে মানুহে কিছুমান প্ৰব্লেম ছল্ভ কৰাত সহায় কৰে তাৰ বিষয়ে তেওঁ কিছুমান চিকিৎসা লৈ আহিছিল। ধৰক আপোনাৰ কিছুমান ল'ৰা ছোৱালীৰ সৰুতেই কিছুমান প্ৰব্লেম হয়, ঘৰত এবিউজ হয়, চাইল্ড এবিউজ হয়, তো ডাঙৰ হৈ সেইবিলাক ট্ৰমা তেওঁৰ ৰৈ যায়, আৰু সেই ট্ৰমা তেওঁ কিয়ৰ কৰিবৰ কাৰণে এই লুচিড ড্ৰিমৰ উপয়োগ কৰিছিল। তো তেওঁ PTSD তেওঁ ঠিক কৰিছিল, অৰ্থাৎ পষ্ট ট্ৰমাটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ, আৰু নাইটমেৰ থাকে, কিছুমানে বেয়া সপোন দেখা পায়, কিছুমানে ভাল টোপনি যাব নোৱাৰে, কিছুমান বহুত ধৰণৰ দুখ থাকে, সৰুকালৰ দুখ থাকে যিটো ডাঙৰ হোৱালৈকে ঠিক নহয়। তো সেই সপোনবোৰ দেখুৱাই, স্পষ্ট সপোন দেখুৱাই, লুচিড ড্ৰিম দেখুৱাই তেওঁ এই যোনটো লুচিড ড্ৰিম তেওঁৰ যিটো প্ৰব্লেম আছিলে সেই প্ৰব্লেমবিলাক, মেণ্টেল ডিজৰ্ডাৰবিলাক তেওঁ লুচিড ড্ৰিমৰ দ্বাৰাই কিয়ৰ কৰাত সহায় কৰিছিল ডক্টৰ লাবাৰ্গে। আৰু তেওঁ আটাইতকৈ পপুলাৰ লুচিড ড্ৰিমৰ ফিজিঅ'লজিষ্ট মনোৰোগ বিশেষজ্ঞ আছিল, আৰু তেওঁ ইয়াৰ ওপৰত গৱেষণা কৰিছিল। তো ডক্টৰ ষ্টিফেন লুইবাৰ্গে যিজনে আছিল চাইক'ফিজিঅ'লজিষ্ট মনোৰোগ বিশেষজ্ঞ, তেওঁ এই লুচিড ড্ৰিমক তেওঁ কেনেকৈ পাৰ্চনেল গ্ৰ'থক কেনেকৈ কৰিব পাৰি তাৰ বাবে প্ৰম'ট কৰিছিল, কেনেকৈ মানুহৰ মেণ্টেল হেল্থ আৰু ফিজিকেল হেল্থবিলাক কেনেকৈ ছল্ভ কৰিব পাৰি, কেনেকৈ ছেল্ফ কনফিডেন্স এনহান্স কৰিব পাৰি, ডিপ্ৰেশ্যন, এনজাইটি এইবিলাক ঠিক কৰিব পাৰি, সেইবিলাকৰ ঠিক কৰিবৰ কাৰণে তেওঁ লুচিড ড্ৰিমৰ যিটো টেকনিক, এইটো টেকনিক তেওঁ প্ৰয়োগ কৰিছিল। তো লুচিড ড্ৰিম এজন মানুহে কেতিয়া দেখে? লুচিড ড্ৰিমটো একচুৱেলি স্পণ্টেনিয়াছ হয়, মানুহজনে গম পায় যে লুচিড ড্ৰিম মই দেখিছোঁ, মই গম পাইছোঁ মোৰ স্পষ্ট সপোন এটা আহিছে, কিন্তু তেওঁ লুচিড ড্ৰিম দেখিম বুলি দেখিব নোৱাৰে, এইটো স্পণ্টেনিয়াছ হয়। যেতিয়া চকুটো ইফাল সিফাল ঘূৰি থাকে, মুভমেণ্ট কৰি থাকে, যাক কোৱা হয় ৰেপিড আই মুভমেণ্ট। যেতিয়া ডিপ শ্লিপ নহয়, গভীৰ টোপনি নহয়, তেতিয়া ৰেম শ্লিপ এটা হয়, তেতিয়া চকুটো মুভমেণ্ট কৰে, এইটোক ৰেম শ্লিপ বুলি কয়, আৰু সেইখিনি সময়তে লুচিড ড্ৰিমটো দেখিব পোৱা যায়। আৰু লুচিড ড্ৰিমটো আমি ইচ্ছা কৰিলে নিজেও কিছুমান টেকনিকৰ দ্বাৰা দেখিব পাৰোঁ। তো যদি আপুনি লুচিড ড্ৰিম দেখি থাকে, তো লুচিড ড্ৰিমত আপুনি উৰিব পাৰে, আপুনি গাড়ী চলাব পাৰে, আপুনি সাঁতুৰিব পাৰে, আপুনি বহুত ধৰণৰ কাম কৰিব পাৰে, যিহেতু আপুনি সপোনটোৰ নিজেই কণ্ট্ৰল কৰি আছে, আৰু সপোনটোত কি কৰিব আপুনি নিজে নিৰ্ধাৰণ কৰিব পাৰে। তো বিগিনাৰৰ কাৰণে কিছুমান টেকনিক আছে, যিটো টেকনিক মই এইটো ভিডিঅ'ত আলোচনা নকৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত কেনেকৈ লুচিড ড্ৰিম চাব পাৰি সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। ধন্যবাদ।